দেওবাৰে মুৰুকংচলিক মিচিং কৃষ্টি ভৱন প্ৰাংগণত টাকাপ চন্দ্ৰ মেনক স্মৃতি ন্যাসৰ উদ্যোগত বিশিষ্ট শিক্ষাবিদ আৰু জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ টাকাপ চন্দ্ৰ মেনকৰ 25 সংখ্যক মৃত্যুতিথি উপলক্ষে আকস্মিক বক্তৃতা আৰু কৃতি ছাত্ৰ ছাত্ৰী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। পুৱাই যজ্ঞেশ্বৰ মেনক আৰু জন্মেশ্বৰ মেনকক বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে কাৰ্যসূচী শুভ উদ্বোধন কৰে। ডক্টৰ ৰাজেশ্বৰ পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰয়েল পেগুৱে। ডাক্তৰ জ্যোতিষ দলয়ে তৰুণ প্ৰজন্মৰ স্বাস্থ্যত নিজাতীয় দ্ৰব্যৰ প্ৰভাৱ বিষয়ে মূল বক্তৃতা দিয়ে। মুখ্য অতিথি লোহিত চন্দ্ৰ ডেকাই টাকাপ চন্দ্ৰ মেনকক জোনাই অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱা অগ্ৰদূত স্বৰূপ বুলি অভিহিত কৰে। অনুষ্ঠানত বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষসকলৰ লগতে ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন সামাজিক ক্ষেত্ৰত জড়িত লোক উপস্থিত থাকে। আমি 2015 চনৰ 15 এপ্ৰিলৰ দিনাখন টাকাপ চন্দ্ৰ মেনক মেমৰিয়েল ট্ৰাষ্ট গঠন কৰিছিলোঁ আৰু সেই মৰ্মে যিহেতু এই ট্ৰাষ্টৰ উদ্দেশ্যই আছিলে যে আমাৰ সমাজত শৈক্ষিক ক্ষেত্ৰখনত যাতে উঠি অহা প্ৰজন্মই টাকাপ চন্দ্ৰ মেনকৰ দ্বাৰা অনুপ্ৰাণিত হয় আৰু ভৱিষ্যত প্ৰজন্মই যাতে সেই অনুপ্ৰেৰণাৰে আগবাঢ়ি যাব পাৰে শিক্ষা ক্ষেত্ৰত, সেই উদ্দেশ্য আগত ৰাখি পেলাই আমি 2015 চনৰ তেখেতৰ মৃত্যুৰ দিনাখনৰ পৰা 2 নৱেম্বৰৰ দিনাখনৰ পৰা আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু এতিয়ালৈকে আমি 11টা সংখ্যক, আজিৰ এই 11টা সংখ্যক হৈছে আৰু তেখেতৰ মৃত্যু বাৰ্ষিকী হিচাপে 25তম মৃত্যু বাৰ্ষিকী।